ফেক্টৰীৰ ডিপজিট মেনেজাৰ যে তেওঁলোকৰ বাংলাত মানে ছোৱালী দুজনী কাম কৰিছিলে, আগতে এজনী কৰিছিলে। তো তেওঁক মানে যিজনী ছোৱালী আগতে কাম কৰিছিলে সেই ছোৱালীজনী মেছেজ মানে মালিচ কৰিবলৈ কৈছিলে বোলে। তাৰপিছত মালিচ কৰাৰ সময়ত মানে বেয়া মানে অশ্লীল ব্যৱহাৰ কৰিছিলে আৰু সেইটো কাৰণে ছোৱালীজনী ডাইৰেক্ট আহি পেলাই বাবুক কৈ পেলাই কাম চেঞ্জ কৰি ল'লে, বাগানৰ ফালে ওলাই গ'ল। আৰু তাৰপিছত নেক্সট টাইমত ইয়াতে ফেক্টৰীতে কাম কৰিছিলে ছোৱালীজনী। তো তাক মাতি নি পেলাই বাবু দিয়া নাই নে দিছে মই ক'ব নোৱাৰোঁ সেইটো, কিন্তু তাই তাতে কাম কৰি আছিলে। কাম কৰাৰ সময়ত মানে যোৱাকালিৰ ঘটনা সেইটো। তো কাম কৰি থকাৰ সময়ত মানে তাই মাতিলে বোলে, মাতাৰ পিছত কাপোৰ কানি খুলি ল'লে আৰু মালিচ কৰিবলৈ দিলে বোলে। মালিচ কৰাৰ সময়ত বোলে একদম বেয়া ব্যৱহাৰেদি বেয়া গাত মানে বেয়া জেগাত টাচ কৰিছিলে বোলে। তাৰ সেইটো কাৰণে ছোৱালীজনী মানে তাৰ পৰা লগে লগে ওলাই আহিলে, কান্দি কান্দি ওলাই আহি পেলাই আৰু আমাৰ SMS কমিটি আশা আৰু মহিলা কমিটিক জনালে যে মোক ইয়াত বিচাৰ লাগে। কালি কিবা এটা বিচাৰ হৈছিলে, সেইখিনি সময়ত মই আহিব নোৱাৰিলোঁ। তো আজি আকৌ এবাৰ বিচাৰ হৈছিলে। তো বিচাৰ ৰাতিপুৱা সিমান এটা ভাল নহ'ল, সেইটো কাৰণে ছোৱালীজনী মানে অলপ বহলাই কৰিব বিচাৰিলে, সাহস কৰিলে ছোৱালীজনী। সেইটো নকৰি পেলাই যদি ছোৱালীজনী কিবা এটা কৰি ল'লে হয় লাজতে নিজে, কিয়নো নিজৰ সন্মানৰ এটা কথা আছে। তো ছোৱালীজনী এনেকৈ নকৰি পেলাই নিজকে হিম্মত যোগাই পেলাই আমাৰ কমিটিৰ মানুহবিলাকক, আমাৰ ছাত্ৰ সন্থাবিলাকক জনাই পেলাই মানে নিজৰ বিচাৰটো বিচাৰিলে আৰু। মেনেজাৰৰ নামটো বা কি আছিলে, ৰহমান। মেনেজাৰজনৰ নাম ইমতিহাজ ৰহমান। দুজনী ছোৱালীক কৰিছে নেকি? দুজনী ছোৱালীক কৰিছিলে। মানে আগতে এজনী কৰিলেই, তাই আৰু নিজকে বাচাবৰ কাৰণে। তাৰপিছত নেক্সট ছোৱালীজনী মানে তাইত মানে প্ৰথম ছোৱালীজনীত কৰি নেক্সট ছোৱালীজনী বেছি সৰু মানে। তো ছোৱালীজনী তাতে কাম কৰি কৰি মানে সেনেকুৱা সদায় বোলে কৰিব দিয়ে, মালিচ কৰিব দিয়ে, কেতিয়াবা মাথা আৰু কঁকাল ঘঁহিব দিয়ে, ভৰি মালিচ কৰিব দিয়ে, গাত মালিচ কৰিব দিয়ে, সেনেকৈ কৰি পেলাই মানে কৰিব দিয়ে আৰু বাংলাত কৰিব দিয়ে। হয়, তো মই ক'ব বিচাৰিছোঁ যিজন মতা মানুহক মানে মালিচ কৰিব লাগে, তো বেলেগ এজন মতা মানুহক মালিচ কৰিব মাতিব লাগে, হয় নে নহয়? নহ'লে বা নিজৰ ঘৈণীয়েক নাই নেকি? নিজৰ ঘৈণীয়েকেহে কৰিব ন। এইটো বেলেগ ছোৱালী বা বেলেগ মহিলাই গৈ পেলাইতো কৰিব নোৱাৰিব নহয়, এইটো অসভ্য কথা হয়, এইটো বেয়া দেখাৰ কথা হয়। তেওঁ নিজে ভাবিব লাগিছিলে যে সৰু ছোৱালী মোৰ ছোৱালীৰ দৰে হয়, তো মই কিয় এনেকৈ কৰিম? তেওঁ এনেকুৱা সাহস নে, এনেকুৱা নিলাজ নে যে তেওঁ যে এজন সৰু ছোৱালী এজনীক যে সেনেকুৱা কৰিব লাগে। ছোৱালীজনীৰ 19 বছৰমান হ'ব। আপোনালোকে এতিয়া কি বিচাৰিছে? আমি বিচাৰিছোঁ যে আমাক ন্যায় লাগে, ছোৱালী দুজনীক ন্যায় দিব লাগে। আৰু যিজন মেনেজমেণ্টে এইটো ঘটনাটো কৰিছে, মানে আমাৰ ইয়াৰ বাগানতে নহয় বা আমাৰ কোম্পানীতে নহয়, গোটেই অল অসমৰ যিমানখিনি চাহ বাগান আছে, মানে তাতে কোনো বাগানতে তেওঁ কাম কৰিব নোৱাৰে কৰিছিলে। হয় হয়, সেইটো কাৰণে আমি ক'ব বিচাৰিছোঁ তেওঁক মানে কাম কৰিবই নালাগে আৰু আইনমতে তেওঁক জেহেল হ'ব লাগে। আৰু জেহেল বুলিয়ে নহয়, তেওঁৰ ফাঁচি হ'লে বেছি ভাল হ'লে হয়, কিন্তু আমি আৰক্ষীৰ যিটো নেকি আইনৰ সেইটোতো আমি হাতত ল'ব নোৱাৰিম। আইনে কি কৰিব বিচাৰিছে, আইনক আমি সকীয়াব বিচাৰিছোঁ যে তেওঁলোকে মানে যিমান সোনকালে পাৰে মানে আজি পাৰিলে আজিয়ে তেওঁক বহুত নানা ধৰণৰ শাস্তি দি পেলাই মানে জেহেলত সোমাব লাগে তেওঁক। আমি সিমানখিনি বিচাৰিছোঁ। ডিপজিট মেনেজাৰ